Hi, hello, namaskar and welcome back to my YouTube channel. Namaskar, Misingraga, Apungam Kumruk Sudong YouTube channel sopa. Aru etia moi ahiso amar Sumoni barit aru apnalok ki korim ki ase apnalok sob dekhuam gote sob dekhuam apnaloke sob video to skip nokorake sai thakibo. So guys, moi aitar osorolo 2-3 din aha nai aitar reaction sao etia. Ki korise eta? Kanaka ula ahile. Maha opor. Koka কি কৰিছে ওই জি পাইছে ঠান্ডা লাগছে চা খালে নে আমাৰ সুমনি বাৰীলৈ ইয়াতে সব পলু লগাই থোৱা আছে আজি আমাৰ পকা চানাম দে পকা কেটামান পকিছেও আৰু পকা উঠিছে আৰু সমদাংনে এয়া ককা আৰু আইতাৰ ঘৰ ইয়াতে থাকে ককা আৰু আইতা ইফালে চাওক আৰু এইবিলাক খাই হেক কৰি দিছে পাত বেছি নাই আৰু ইফালে আৰু এইটো সাইডে আছে পাত ইয়াতে বেছি নাই আৰু তা খাই হেক কৰিছে আৰু অলৰেডি আৰু ইফালে চাওক গাইস ইফালে দেখুৱাইছো মই কিমান ডাঙৰ ডাঙৰ বহুত ডাঙৰ আৰু পকা উঠিলে কালি উঠিলে পৰখি উঠিলে হা ওলেলা দুজে পাপা আৰু এইফালে চাওক গাইস ভয় লাগিছে মই একদম চুব নোৱাৰো কিন্তু এইফালে তলত এটা পৰি আছে এইফালে চাওক বহুত ডাঙৰ এ গাইস দেখিছেনে একদম ওচৰৰ পৰা জুম কৰি দেখুৱাই দিছো কিমান ডাঙৰ এয়া চাওক মোৰ বহুত ভয় লাগে একদম মানে বহুত ভয়ংকৰ কিমান ডাঙৰ হোৱা কিমান ডাঙৰ চাকচোন কেনেকৈ গৈছে আৰু এতিয়া খাই মেলি তললৈ নামি আহিছে আৰু এইফালে পাত হেক খোৱা নাই আৰু এটা সাইড হেক হ'ল এইটো সাইডে হেক হৈছে আৰু এইটো সাইডে পাত হেক হৈছে আৰু এইবিলাক খাই হেক হৈছে অলৰেডি আৰু এইবিলাক আছে এইবিলাক খাব আৰু যদি খাই হেক কৰি সিহঁতে তাত ওপৰত হেক কৰি তললৈ নামি আহে আৰু তেতিয়া বেলেগ এটা গছত দিয়া হয় এফালে এতিয়া নামি আহিছে পাত এইফালে হেক হৈছে চাগে নামি আহিছে আৰু ওপৰৰ পৰা পৰিছে তলত এনেকৈ বগাই আছে আৰু এইফালে মনো মোবাইল খেলি আছে এইফালে দাদা কিবা কাম কৰি আছে আৰু এয়া চাৰিওফালে আৰু এইফালে পাপাই কাম কৰি আছে এইফালে ককা কি খাইছে আপং খাইছে এইফালে ঠাণ্ডাত একদম মজা লাগিছে আৰু ন ককা মজা লাগিছে জুইৰ ওচৰত বহি মজা লাগিছে নে কিহৰ লগত খাইছে আলু পুৰি ককাই খাইছে আৰু এইফালে আইতাই মাৰ গেম খেলা চাই আছে মায়ে লুডু খেলিছে আৰু এইফালে চাওক গাইস এইটো কি বুলি কয় আইতা জালি এইটো জালি এনেকে 1900 মুগা আছে ইয়াত 1900 মুগা আছে এইফালে 1900 মুগা আছে আৰু এইফালেও আছে এইফালে কিমান আছে মুগা 600 মুগা আছে ইয়াত 1900 আছে এয়া চাওক গাইস আপোনালোকে যদি কোনোবাই দেখা নাই দেখিব পাৰে কিন্তু যোনে দেখা নাই মই দেখুৱাই দিছো এনেকে ৰখা হয় আৰু এইফালে কি এইবিলাক কিনো জুমা এইবিলাক কিয় জুমি আছে এইবিলাক পকা উঠিবৰ কাৰণে এনেকে থাকে জুমি থাকে এনেকে তাৰ পিছত কেতিয়া উঠিব নাজানো আৰু ৰাতি পকিব লগিয়া খিনি এনেকে জুমি থাকে এয়া গাইস চাওকচোন কেনেকে জুমি আছে আৰু এইফালে বহু ৰাখিছে এইবিলাক কেনেকে জুমি আছে ফাৰ্স্ট টাইম মই দেখিছো এনেকে জুমি থকা দে কেনেকে আছে চাওকচোন গাইস একদম মানুহৰ নিচিনা কি আছে জুমি থকা নিচিনা এইবিলাক দেখিছেনে গাইস এনেকে সব ৰখা হৈছে এইটো কি বুলি কয় চিলিঙি এইটো চিলিঙি বুলি কয়
এইফালে চিলিঙিত থাকে 100টা হাতী 70টা তেনেকে থাকে আৰু ইয়াতে এটা চিলিঙিত আৰু ইয়াত বহুত আছে এইবিলাক সব ভাত কেৰেলা আৰু এইবিলাকো আমাৰ বাৰীত এনেকে ভাত কেৰেলাবিলাক নিজে নিজে হৈ যায় এইফালে দেখিছেনে গাইছ এইফালে চৰাই সোমাৰ কাৰণে এনেকে ৰখা হৈছে চৰাই সোমাই যে ৰাতিপুৱাৰ পৰা ডিস্টাৰ্ব কৰে আৰু পোহৰ হোৱাৰ লগে লগে ডিস্টাৰ্ব কৰে এইবিলাক এনেকে জাল ৰাখিছে এনেকে চৰাই ধৰিবলৈ এনেকে জাল পাতি থৈছে আৰু মাহত এইফালে ঘৰত আছে এইফালে আইতা আৰু ককাই থাকে এইফালে ঘৰত এখন ঘৰতে আইতা আৰু ককা থাকি এইবিলাক সব চাই আৰু মাও থাকে কেতিয়াবা পাপাও থাকে ইয়াতে চৰাই খেদিব লাগে চৰাই বহুত সোমাই আহে সো চৰাইবিলাক বহুত ডিস্টাৰ্ব কৰে সেইকাৰণে ইয়াতে মানুহ থাকিব লাগে নহলে চৰাইবিলাক লৈ যায় এইফালে ককাই গান গাইছে এয়া দেখিছেনে ককাই যুদ্ধ হ'ব গাইছে ভালকে গাই দিয়া ককা যুদ্ধ আমাৰ ঘৰত কেতিয়াবা এনেকে সৰু সুৰা ধেমালি চলি থাকে ভাল লাগে বহুত আইতাই এইফালে বহিছে আৰু ইয়াতে মায়ে চৰাই খেদিছে গাইছ চাওক সো গাইছ আজি বহুত ঠাণ্ডা আজি বহুত বেছি ঠাণ্ডা মই সুইটাৰ পিন্ধিছোঁ আৰু এইফালে মাবলাৰ এখন লৈছোঁ ভিডিঅ' কৰিবৰ কাৰণে মাবলাৰখন মূৰৰ ওপৰত মেৰিয়াই থৈছিলোঁ কিন্তু ভিডিঅ' কৰিব লাগিব আপোনালোকে মোক ভালকৈ নেদেখিব যে সেইকাৰণে মই মাবলাৰখন ইয়াতে থৈছোঁ গাইছ দেখিছেনে আজি বহুত ঠাণ্ডা বহুত বতাহ ইয়াৰে মুগাৰ ডিমাণ্ডটো বহুত বেছি ইয়াত চিল্ক বনোৱা হয় আৰু মুগা কাপোৰটো আজিকালি বজাৰত বহুত দাম গম পাইছে চাগে সো ইয়াতে মুগা বহুত দাম হয় আৰু ভালকে পুহিব পাৰিলেতো বহুত ভাল হয় আজিকালি মুগাৰ ডিমাণ্ডটো বহুত বেছি দামো 40,000 50,000 এটা জোৰা মুগা জোৰা এযোৰ ল'বলৈ গ'লে 40,000 50,000 তেনেকুৱা দাম সো যদি আপোনালোকে পাৰে এনেকে সুমনি ৰুব আৰু এনেকে মুগা পুহিব বহুত দাম হেয়া গাইছ দেখুৱাই দিলোঁ আমাৰ আজি বাৰী আৰু সো গাইছ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম সো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব